দোস্ত আপোনালোকে সকলোকে দেৱ জেবি গোহাঁই মেজিক চেনেলে আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আজি মই নতুন এটা যাদু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এই দেখিছোঁ মোৰ ওচৰত দুটা টিউব আছে। এই টিউবৰ পৰা মই আপোনালোকক যাদু দেখুৱাম আৰু যাদুটো আপোনালোকে চাই থাকক। মোৰ ওচৰত আছে এটা খালী গিলাচ আৰু এফালে এটা আছে খালী বটল। এইটো আছে খালী গিলাচ আৰু এইটো হৈ গ'ল আপোনাৰ খালী বটল। এতিয়া মই আপোনালোকক চেষ্টা কৰিম যে এই গিলাচটো আপোনাক এই বটলটোলৈ আনিবৰ কাৰণে। মই আকৌ এতিয়া মই এইটো কভাৰ কৰি দিছোঁ। মই কভাৰ কৰি দিছোঁ। কভাৰ কৰাৰ পাছত মই এতিয়া যাদু কৰিম। যাদু কৰাৰ পাছত আপোনালোকে চাব, এই বটলটো আপোনাৰ তালৈ যাব, সেই গিলাচটো আপোনাৰ ইয়ালৈ আহিব। ঠিক আছে, আপোনালোকে চাই লওক। আপোনালোকৰ এইটো হৈ গ'ল বটল আৰু এইটো হৈ গ'ল গিলাচ। কেনেকুৱা দেখিছে? মই আকৌ চেষ্টা কৰিম আপোনালোকক এইটো গিলাচ আৰু এইটো বটল মই আকৌ কভাৰ কৰি দিলোঁ। কভাৰ কৰি দিয়াৰ পাছত মই এইটো অদল বদল কৰিম বুলি মই চেষ্টা কৰিম। অদল বদল কৰিবলৈ মই চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। এইটো বটলটো আকৌ ইয়ালৈ আহিলে, গিলাচটো আকৌ ইয়ালৈ আহিলে। চাই থাকক। তাৰপিছত আকৌ মই এইটো কভাৰ কৰি দিলোঁ। আকৌ এইটো মই কভাৰ কৰি দিলোঁ। কভাৰ কৰি দিয়াৰ পিছত আপোনালোকে চাব, এইফালে আহি গ'ল আপোনাৰ বটল। আপুনি চাই লওক, এইটো পূৰা খালী আছে। এইটো খালী আছে আৰু এইফালে আহি গ'ল আপোনাৰ গিলাচ। তাৰপিছত মই চেষ্টা কৰিম, আপোনাৰ এনেকৈতো নহ'ব। মই এতিয়া চাম, এইটো বটল এটা আহিলে। তাৰপিছত এইফালে চাব, এইফালেও এটা বটল আহিলে। তাৰপিছত আৰু চেষ্টা কৰিম কি ওলাব। এইফালে এটা আৰু বটল ওলাই গ'ল, এইফালে এটা আৰু বটল ওলাই গ'ল। তাৰপিছত আৰু এটা মই উলিয়াবলৈ চেষ্টা কৰিম। এইফালে মই আৰু এটা উলিয়াবলৈ চেষ্টা কৰিম। আৰু এটা উলিয়াবলৈ মই চেষ্টা কৰিম। আৰু এটা উলিয়াবলৈ মই চেষ্টা কৰিম। কেনেকুৱা দেখিলে আপোনালোকে যাদুটো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু এনেকুৱা আৰু ভিডিঅ' চাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।